वेलकम टू माय यूट्यूब चैनल डीटी AxOmiYa। आज आपन देखम आपन फेसबुकत ऑनलाइन থাকিও অফলাইন কেনেকৈ হ'ব পাৰিব। সো আগত যদি এটো অতি সহজ আছিলে এতিয়া যথেষ্ট জটিল হৈ পৰিছে, যেহেতু সফটওয়্যাৰবোৰ মাজে মাজে আপডেট হৈ থাকে, সদায় নহ'লেও মাজে মাজে আপডেট হৈ থাকে। সো নিজৰ নিজৰ ফাংচনবোৰ বেলেগ বেলেগ জেগালৈ নি থাকে। সো আহক আজি ভিডিওটো আৰম্ভ কৰোঁ। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেল নতুন গাইজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কামটো বেলটো প্ৰেছটো অল অন কৰি লওক, যাতে সকলোতকৈ আগত মোৰ ভিডিওটো নটিফিকেশ্যন পায়। আৰু যিসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক ধন্যবাদ। সো থাম্বনেলটো চাই চাগে বুজি পালে আজি কিহৰ বিষয়ে আলোচনা কৰিম। সো আজি আমি ফেসবুক চ্যাটৰ বিষয়ে আলোচনা কৰিম, যেহেতু ফেসবুকত নতুন নতুন আপডেট আহি থাকে আৰু মাহে মাহে বা বছৰে বছৰে আপডেট হৈ থাকে। সো আমি যিবোৰ বস্তু বিচাৰি পাব লাগে সেইবোৰ বস্তু বিচাৰি নাপাওঁ। সো আজি আমি ফেসবুক চ্যাটৰ বিষয়ে আলোচনা কৰিম। আৰু মোৰ চেনেল যদি আপোনালোকে নতুন গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'টো পায়। সো বলক আজি ফেসবুক চ্যাটৰ বিষয়ে কিছু জানি লওঁ। সো প্ৰথমে আপুনি ফেসবুকটো অন কৰি ল'ব। মোৰ আইডিটো লগইন আছে, সো দেখুৱাই দিম। সো ফেসবুক চ্যাটটো এতিয়া দুটা সিস্টেম আছে। প্ৰথম এটা সিস্টেম দেখুৱাম, দুটা জেগাৰ পৰা আমি সেট কৰিব পাৰি। আপুনি ফেসবুকত অনলাইন থাকিও আপুনি অফলাইন কেনেকৈ হ'ব, বা আপোনালোকৰ যদি কোনোবাই ডিষ্টাৰ্ব কৰি থাকে, মেছেজ দি থাকে, সো আপুনি অফলাইন দেখুৱাই আপুনি অনলাইন থাকিব পাৰিব। সো প্ৰথম ট্ৰিকটো হ'ল যে আপুনি প্ৰথমতে চাওক লেফ্ট ছাইডত এটা ছেটিংছৰ লগো দি আছে, এইটো চাওক ইয়াত লেফ্ট ছাইডত। সো ইয়াত ক্লিক কৰিব। চাওক মোক ইয়াত এক্টিভ ষ্টেটাছ এতিয়া অন দেখুৱাই আছে ইয়াত চাওক। সো মই ইয়াত যদি ক্লিক কৰোঁ, চাওক ইয়াত ক্লিক কৰি ল'ব। মই ইয়াত ক্লিক কৰিলোঁ, চাওক ইয়াত শ্ব' এক্টিভ ষ্টেটাছ। সো মোৰ অনলাইন শ্ব' হৈ আছে। সো এইটো যদি মই অফ কৰি দিওঁ, টাৰ্ণ অফ, সো মই অফলাইন হৈ যাম। মই কিন্তু অনলাইন আছোঁ, হ'লেও মোক কোনো দেখি নাপায় মই অনলাইন আছোঁ নে অফলাইন আছোঁ। সো ময়ে গম পাইছোঁ মই অনলাইন আছোঁ। সো মোৰ ফ্ৰেণ্ডখিনিয়ে মোক গম নাপায় যে মই অনলাইন আছোঁ। সো এইটো আপুনি ইয়াৰ পৰা কৰিব পাৰিব, সো আৰু এটা টিপছ আছে। সো আপুনি কি কৰিব, এইটো লেফ্ট ছাইডত তিনিটা লাইন দেখুৱাই আছে। সো ইয়াত আপুনি চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত চব ইয়াত ছেটিংছ বুলি লিখা আছে, এইটো ইয়াত চাওক, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত চাওক ইয়াত লিখা আছে এক্টিভ ষ্টেটাছ শ্ব' হোৱেন ইউ আৰ এক্টিভ। সো ইয়াত ক্লিক কৰিব। চিম্পলি ইয়াত ক্লিক কৰাৰ পিছত চাওক এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চাওক ইয়াত দেখুৱাই আছে ৰাইট কৰ্নাৰত দেখুৱাই আছে গ্ৰীণ ফুট এটা দেখুৱাই আছে। সো এইটো যদি আপুনি ক্লিক কৰি ব্লেক কৰি দিয়ে নহয়, তেতিয়া আপুনি অনলাইনটো অফলাইন হৈ যাব। সো আপুনি অনলাইন থাকিও অফলাইন হৈ যাব। সো চাওক চিম্পলি মই ইয়াত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত লিখা আহিছে চ্যাট ছেটিংছ বুলি। ইয়াত টাৰ্ণ অন চ্যাট, অলৰেডি মই অন হৈ আছোঁ। সো ইয়াত টাৰ্ণ অফ চ্যাট কৰি দিব। সো চাওক ব্লেক হৈ গৈছে, এইটো অফলাইন হৈ গ'লে মানে। সো এনেকৈ আপোনাৰ ফ্ৰেণ্ডছক যদি কোনোবাই আপোনাক ডিষ্টাৰ্ব কৰি আছে, সো আপুনি এইটো কৰিও আপুনি ফেচবুক ইউজ কৰিব পাৰিব। আপোনাৰ ফ্ৰেণ্ডছক গমেই নাপায় যে আপুনি ফেচবুক ইউজ কৰি আছে। সো ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি কিবা নোৱাৰে তেনেহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব, মই আপোনালোকক হেল্প কৰিম। সো ভিডিওটো ভাল লাগিলে লাইক এটা মাৰিব। ধন্যবাদ।